खुलुमबाय इनसाइडनि बर'आव आं मिथु बर'। साहा सानजा ओनसोलनि रोंगौथिनि सायाव जौगाखां होनायजों लोगोसे फोसावदिंनायनि असिला लानानै तिनिसुकियायाव नर्थ इस्ट आइकन एवार्ड मुंनि मोनसे वेबसाइट बेखेवो। तिनिसुकियानि हटेल ज्योतियाव लाइमोन खौरांगिरि अदेबानि नर्थ इस्ट आइकन एवार्डनि सोद्रोमा रानादीप दुवारानि आफाद सामलायनाय हाबाफारिनि गेजेरजों नर्थ इस्ट आइकन एवार्डनि वेबसाइटखौ एजिपिनि गाहाय नेहाथारि प्रवीण दत्तनि आखाइजों बेखेवनाय जायो। मख'नो गोनांदि वेबसाइट बेखेवनाय बे हाबाफारियाव बाहागो लादोंमोन फारियै गागि आरिमुगिरि मनजित केशव, गागि खौरांगिरि हेमन्त शइकिया, रन्जित दत्त, उमाकान्त गहाय आरो गोबां गागि सुबुंफोरा। আমাৰ উদ্দেশ্যটো হ'ল কি আমাৰ যিসকল বিশেষ বলিষ্ঠ ব্যক্তি সেই ব্যক্তিসকলক আমি তেখেতসকলৰ নামেৰে নামাকৰণ কৰি বিষ্ণু ৰাভা তেখেত এজন আমাৰ কলাগুৰু, তেখেতৰ নামেৰে আমি যিসকল সামাজিক কাম কাজত লিপ্ত হৈ থকা বিশেষ ব্যক্তি আমি তেনেকৈ উচ্চাৰণ কৰিব পাৰোঁ। যাদৱ পায়েং তেখেতসকলৰ বিশেষ ব্যক্তিসকলক আমি বহুতো অসমৰ কাৰণে যিসকলে ত্যাগ তেনেসকলৰ ব্যক্তি নমস্য ব্যক্তিক আমি বিভূষিত কৰিম। সেই সন্মানটো আমি এই সমিতিখনে নিৰ্বাচিত কৰিব। সমিতিখনে নিৰ্বাচন কৰি তেখেতসকলক আমাৰ যিসকল প্ৰতিভাৱান যিসকলে আমাৰ ব্যক্তি আছে বিষ্ণু ৰাভা নামেৰে নামাকৰণে বঁটাটো আমি প্ৰদান কৰিম। ঠিক সমান্তৰালভাৱে যিসকল নৃত্যত নিজকে ব্ৰতী ৰাখে যুৱক যুৱতীসকল যিসকলে প্ৰতিভাৱান যুৱতী মঞ্চ পোৱা নাই তাৰ উদ্দেশ্যে আমি জ্যোতিপ্ৰসাদ বঁটা আগৰৱাল দেৱৰ নামেৰে নামাকৰণে কৰি বঁটা আমি প্ৰদান কৰিবৰ কাৰণে যি আমি প্ৰয়াস কৰিছোঁ। তেখেতসকলৰ জ্যোতি সংগীত, ৰাভা সংগীত আৰু বিষ্ণু সুধাকণ্ঠ সংগীতৰ তিনিজনৰ ইভেণ্টতে তেখেতসকলক আমি সেই ইভেণ্টকেইটাকে আমি স্বীকৃতি দিম। আৰু তেখেতসকলৰ যি আমাৰ অনলাইন যোগে আমাৰ কম্পিটিশ্যন হ'ব গোটেই বছৰটো হোৱাৰ পিছত আমি 1 জুনত আমি ষ্টপ কৰি দিম। তাৰপিছত 1 তাৰিখৰ পৰা 15 তাৰিখলৈ আমি শ্বুটিং কৰি তাৰ পৰা টপ 20ক আমি নিৰ্বাচিত কৰিম। টপ 20ক নিৰ্বাচিত কৰাৰ পিছত আমি সেই টপ 20ৰ ভিতৰত আমি অফলাইনত ছিলেকশ্যন কৰি বিষ্ণু ৰাভা দিৱস যিহেতু 20 জুন কলাগুৰু বিষ্ণু ৰাভা দিৱস সেই দিৱসটোত আমি চেলিব্ৰেটি প্ৰগ্ৰেম পাতিবৰ কাৰণে আমি মনস্থ কৰিছোঁ। আৰু ঠিক তেনেদৰে আমি কাৰ্যসূচীটো হাতত ল'ম। সেই দিনটোত আমি বিশেষ দিন আমাৰ কাৰণে অসমীয়া জাতিৰ কাৰণে তেখেত হ'ল আমাৰ অসমীয়া জাতিৰ মেৰুদণ্ড। আমাৰ তেখেতসকলৰ ভাষা সংকটৰ সময়ত তেখেতসকলে অসমৰ জাতিৰ অস্তিত্ব ৰক্ষা কৰা একজন সবল নেতৃত্ব দিয়া আমাৰ শিল্পী গণশিল্পী তেখেতসকলক আমি জীয়াই ৰখাৰ প্ৰয়াসেৰে জ্যোতিপ্ৰসাদ আগৰৱালাক আমি যিসকলে নৃত্য কৰিব তেখেতসকলে সেই নৃত্যৰ যোগেদি আমি অনলাইন যোগেদি আমি তেখেতসকলক 20টা ইভেণ্টত আমি টপ 20ক আমি চিলেক্ট কৰি আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামেৰে আমি সেই এৱাৰ্ডটো আমি তেখেতসকলৰ নামেৰে আমি এৱাৰ্ডটো আমি দিম। লগতে আইদেউ সন্দিকৈ প্ৰথম অসমীয়া চলচ্চিত্ৰ জগতত তেখেতে প্ৰৱেশ কৰিছিল। তেখেতক আজিৰ দিনত মানুহে বহুতে পাহৰি পেলাইছে। তেখেতৰ নামত আমি জাতীয় সাজপাৰ পৰিধান উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি জাতীয় সাজপাৰ পৰিধান কৰিব এই আমাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি ৱেবছাইটৰ যোগেদি দিয়াৰ মাত্ৰকে আমি সেই তেখেতসকলক শ্বুটিং কৰিম। ঠিক টপ 20ক নিৰ্বাচিত কৰি আমি কৰ্মশালা দিম। ঠিক তেনেকৈ আমি যিটো বিষ্ণুমা দিৱস দিনাখনে আমি সেই কৰ্মশালা বিষ্ণুমা দিৱস দিনাখনে আমি তেখেতসকলক অফলাইনতে নিৰ্বাচিত কৰি আমি 3গৰাকী নিৰ্বাচিত কৰি আমি আইদেউ সন্দিকৈ নামেৰে নামাকৰণ কৰিম। ঠিক তেনেদৰে আজি যুৱ প্ৰজন্মই কবিতাৰ প্ৰতি আকৰ্ষিত সেই কবিতাৰ কাৰণে এখন মঞ্চ ৰখা হৈছে। কবি হীৰেণ ভট্টাচাৰ্যৰ নামত আমি কবিতাৰ কাৰণে যিসকল প্ৰতিভাৱান যুৱক যুৱতী যে কবিতা তেখেতে পাঠ কৰি আমাক ভিডিঅ' ক্লিপটোৰ যোগেদি আমি তাক লাইক কমেণ্ট শ্বেয়াৰৰ ওপৰত যিমান কেইজন আহিব তাৰ ভিতৰত টপ 20ক আমি চিলেক্ট কৰি তেখেতসকলক আকৌ অফলাইন আমি তেনেধৰণে আমি নিৰ্বাচিত কৰি আমি 20 জুন দিনাখনে আমি এই কাৰ্যসূচীকেইটা আমাৰ ল'ম। ঠিক তেনেদৰে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ আমাৰ গুৰুজনাৰ তেখেতৰ নামত আমি দিহানাম যিহেতু নামঘৰত কম্পিটিশ্যন হয় সেই দিহানামবোৰ যদি আমাৰ এই ৱেবছাইটত যদি আমাক তেখেতসকলে দিয়ে তেতিয়াহ'লে আমি তাত নিৰ্বাচিত কৰি ৰাইজে কৰিব। তাত টপ 20ক আমি এই নিৰ্বাচিত কৰাৰ পিছত আমি টপ 20ৰ ভিতৰত 3টা দলক আমি নিৰ্বাচিত কৰি আমি শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ নামত আমি সেই বঁটাটো প্ৰদান কৰিম। ঠিক তেনেকৈ আমি 6টা আমি ইভেণ্ট লৈছোঁ। এই 6টা ইভেণ্টত আমাৰ এটা মহৎ উদ্দেশ্য আছে। গতিকে এই উদ্দেশ্যটো সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে আপোনালোকে আমাক যেনেদৰে সহযোগিতা আগবঢ়াইছে ভৱিষ্যতৰ দিনতো আমি তেনেদৰে আমি কামনা কৰোঁ